এইবাৰ পঞ্চায়তসমূহ যেনেকৈ নিৰ্মাণ হৈছে পঞ্চায়তসমূহৰ লগতে আমি প্ৰত্যেকখন গাঁৱত এটা সমবায় সমিতি কৰিব খুজিছো আৰু অমিত শাহ ডাঙৰীয়া সমবায় মন্ত্ৰী এই সমবায় সকলৰ দায়িত্ব হ'ব আমাৰ গাঁওসমূহত খালি পৰি থকা মাটিসমূহক কৃষি কামত ব্যৱহাৰ কৰা বা ডায়েৰী আদি কামত ব্যৱহাৰ কৰা এইবাৰ আমাৰ পঞ্চায়তৰ সদস্যসকলক আমি ইনস্পায়াৰ কৰিব খুজিছো যে আপোনালোকে গাঁৱত এটা আমাৰ মাটি খালি পৰি থাকিলে বেলেগ মানুহ সোমাব সেই কাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো যে গাঁও পঞ্চায়তসমূহৰ সমান্তৰালভাৱে প্ৰত্যেক গাঁৱত এটা আমি যুৱকসকলক লৈ সমবায় সমিতি কৰিব খুজিছো যাতে খালি মাটিবিলাক চৰকাৰৰ পৰা তেওঁলোকে ভাড়াত লৈ 1 টকা বা 2 টকা ভাড়াত লৈ পেলাই তেওঁলোকে তাত খেতি আদি কৰি বা ডায়েৰী আদি কৰি মাটিখিনি বন্ধ কৰি ৰাখিব পাৰে কতো যাতে খালি মাটি পৰি নাথাকে